আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মুখ্যমন্ত্ৰী কোভিড উইড'জ ছাপৰ্ট স্কিম বিধৱাসকলৰ কাষত অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 2.5 লাখকৈ টকা দিয়া হৈছে। আমি প্ৰতিখন জিলাত গাৰ্জেন মিনিষ্টাৰ হিচাপে আমি আনুষ্ঠানিকভাৱে অৰ্পণ কৰিব লাগে। মোৰ 2 দিনমান পলম হ'ল আমাৰ এছেম্বলি যিহেতু চলি আছিলে কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে কলাক্ষেত্ৰত উদ্বোধন কৰাৰ পাছত আমি নিজে গাৰ্জেন ডিষ্ট্ৰিক্ট মোৰ যিহেতু কাৰ্বি আংলং আজি ইয়াতে আহি প্ৰায় 10 গৰাকীক আনুষ্ঠানিকভাৱে আমি এই কাৰ্যসূচীৰ যোগেদি আমি তেখেতসকলক এই ছাপোৰ্টটো চিফ মিনিষ্টাৰৰ যি উইড'জ স্কিমৰ 2.5 লাখকৈ টকা আমি অৰ্পণ কৰিছোঁ। আৰু এইটো ভাল খবৰ CM মাতুলিয়াম ৰামাং ডাঙৰীয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে তেখেতসকলৰ ফালৰ পৰাও সেইসকলক 1 লাখকৈ টকা দিব। আৰু যিসকল এই ক্ৰাইটেৰিয়াত নপৰে সেইসকলকো এবাৰ আমি বাজেটত 1 তাৰিখে আমি প্ৰায় 1 লাখকৈ টকা দিয়াৰ চৰকাৰৰ সিদ্ধান্ত হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আৰু এইখন আঁচনিও খুব সোনকালে 25 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি উদ্বোধন কৰিব। তাৰ পৰৱৰ্তী পইচাত যিসকল কোভিডত মৃত্যু হৈছে এই ক্ৰাইটেৰিয়াত নপৰে উইড'ড নহয় যিসকল সেই ক্ৰাইটেৰিয়াত নপৰা সকলকো কোনোবা ঢুকাইছে তেওঁলোকৰ কাষতো এখন চৰকাৰ থিয় হ'ব বিচাৰিছে। তেওঁলোকক সামাজিকভাৱে স্বীকৃতি দিয়া আৰু তেওঁলোকৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হোৱা এখন চৰকাৰৰ দায়িত্ব। আৰু চৰকাৰে মানৱীয় দৃষ্টিকোণেৰে এইবিলাক আঁচনি হাতত লৈছে। এখন অতি গুৰুত্বপূৰ্ণ আঁচনি। আমি ভাবোঁ সামাজিকভাৱে তেখেতসকলে স্বীকৃতি পাব লাগে আৰু আৰ্থিকভাৱেও অকণমান সহায় কৰা এইখন চৰকাৰৰ এইটো দায়িত্ব। আৰু বিভিন্ন দল সংগঠনেও সহায় কৰি আছে। আমি বিভিন্ন প্ৰকাৰে আঁচনিৰ জৰিয়তে অন্যক সহায় কৰি আছোঁ তেওঁলোকৰ জীৱন ৰক্ষা কৰিব কাৰণে। কিন্তু অৱশেষত যিসকলৰ ক্ষেত্ৰত আমি নোৱাৰিলোগৈ বচাব সেইসকলৰ ক্ষেত্ৰত আমি চৰকাৰে এইটো থিয় হোৱা এখন আঁচনি। গতিকে আমি ভাবোঁ যে পৰৱৰ্তী সময়ত এখন আঁচনি কণ্টিনিউ চলি থাকিব। আৰু আমি বহুত সম্ভাৱনাপূৰ্ণ ব্যক্তি সমাজৰ বহুত গুৰুত্বপূৰ্ণ ব্যক্তি বহুত সম্পদ আমি হেৰাইছোঁ এই যুদ্ধত কোভিড যুদ্ধত। আমি গতিকে এই পেণ্ডামিকৰ এই দুৰ্যোগৰ সময়ত আমি এই কাৰ্যসূচীৰ জৰিয়তে এই ছাপোৰ্ট দিয়া আজি প্ৰায় 10 গৰাকী ইয়াতে এজন মোৰ বন্ধু হেৰাই গৈছে আপোনালোকে নিশ্চয় জানে। তাতে বহুদিন হিমাংশু বৰা তেখেতৰ ৱাইফত দেখি আমি সঁচাই হৃদয়খন প্ৰায় কান্দি উঠিছে। যি নহওক আমি তেখেতসকলক এই মুহূৰ্তত সান্তনা দিয়া সমাজীয় তেখেতসকলক কাষত থিয় হোৱাটো চৰকাৰৰ বা আমাৰ মানৱীয় দায়িত্ব। সেই মানৱীয় দায়িত্ব পালন কৰি মই আজি ইয়াতে আনুষ্ঠানিকভাৱে কাৰ্যসূচী উদ্বোধন কৰিছোঁ। আমাৰ লগত 2জনকৈ MLA আছে EM MSC আটাইসকলে ইয়াতে চৰকাৰী আমাৰ ব্যক্তি আছে জনপ্ৰতিনিধিসকলো আছে। আমি ভাল পাইছোঁ। গতিকে এখন খুব আনন্দদায়ক এখন সভাও নহয়। আমি মাত্ৰ মানৱীয় দৃষ্টিকোণেৰে তেখেতসকলৰ কাষত থিয় হোৱা এখন আঁচনি। গতিকে এই কাৰ্যসূচী আজি আমি এখন ইয়াতে আজি সমাপ্ত কৰিছোঁ। কাৰণে ইতিমধ্যে বাজেট চলি আছে। বাজেটত আমি কাৰ্বি আংলং জিলাখনত যেনেধৰণে আৰ্থিক সামাজিক বা শৈক্ষিক সকলো দিশত উন্নয়ন কৰা আমাৰ লক্ষ্য আছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে পাহাৰীয়া জিলাখন খুব ভাল পায়। আৰু আমাৰ যিহেতু CM তেওঁলোকৰ অট'নমাছ কাউন্সিলৰ যোগেদিও বহুখিনি যিখিনি পুঁজি আবণ্টন দিব লাগে আমি সেইখিনি দি আছোঁ। আৰু অন্যান্য কিছুমান যদি ছিগনেচাৰ স্কিম ল'ব লাগে আমি মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আছোঁ। মই আজিও মুখ্যমন্ত্ৰীক কৈছোঁ যে পাহাৰীয়া জিলাখনত কিবা স্কিম ল'ব পাৰি সেইখিনি আমাৰ আলোচনা কৰি CMৰ যোগেদি আমি দিম। তেওঁলোকৰ কি ক্ষেত্ৰত আমি চৰকাৰে সহায় কৰিব লাগে SOPD যোগেদি। আৰু তেওঁলোকৰ যিখিনি আঁচনি আছে কিন্তু তেওঁলোকে কাৰ্যকৰী কৰি আছে। আমি বিশেষকৈ জল জীৱন মিছন খোৱা পানীটোৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এখন প্ৰধানমন্ত্ৰী এখন খুব ধৈৰ্য্যবাহী আঁচনি যাতে বিশুদ্ধ খোৱা পানী প্ৰত্যেকে পায় তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছোঁ। বাট পথৰ ক্ষেত্ৰত বিজুলীৰ ক্ষেত্ৰত এনেধৰণে আমি বহুখিনি কথা চিন্তা কৰি আছোঁ। কাৰণ চৰকাৰখন প্ৰায় 2.5 মাহ হৈছে। আমাৰ বাজেটো চলি আছে। বাজেটৰ পাছতে প্ৰতিচ্ছবিখন সেইটো ভাঙি উঠিব আৰু আমি আহি আপোনালোকৰ লগত কথা পাতিম। আৰু অট'নমাছ কাউন্সিলৰ লগতো প্ৰতিজন সদস্যৰ লগতো বহি তেওঁলোকৰ কোনটো ক্ষেত্ৰত আমি প্ৰায়ৰিটি দিব লাগে অসম চৰকাৰে। গতিকে এইখিনি এতিয়া যথেষ্ট আগতকৈ যথেষ্ট পাহাৰীয়া জিলাখন অলপ উন্নতি আহিছে। আৰু CM যথেষ্ট সক্ৰিয় ইয়াত চৰকাৰৰ লগত প্ৰতিদিনে যোগাযোগ হৈ থাকে।
গতিকেলৈ আমি কৃষি ক্ষেত্ৰতে হওক অন্যান্য কিবা টুৰিষ্ট ছেক্টৰত ডেভেলপ কৰিব লাগে মই টুৰিজিম মিনিষ্টাৰৰ লগত কথা পাতিছোঁ যে এটা যদি আমি ইয়াত এখন টুৰিষ্ট ডেভেলপ কৰিব পাৰি তথাপিও নিবনুৱা সমস্যা সমাধান বা এখন টুৰিষ্ট এটেক হৈ যাব পাৰে পাহাৰীয়া জিলাখন এনেকুৱা বহুত সপোন আছে খালি এই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ অৰ্থৰ প্ৰয়োজন আৰু এই ক'ভিড পেণ্ডামিকে আমাক কিছু অকণমান থমকি ৰখাইছে যাত্ৰাটো ভৰি দিব পৰা নোৱাৰা হৈ আছে কিন্তু তথাপিতো চৰকাৰৰ বিভিন্ন ধৰণে আৰ্থিক দিশত অকণমান সচ্ছল হ'লেই এইখিনি কাৰ্যসূচী হাতত লৈছে মোবাইল টীম এটা ইতিমধ্যে জইণ্ট ডাইৰেক্টৰক কৈছোঁ DCকো কৈছোঁ DC আছেই আৰু মই মিটিঙতো কথাটো কৈছোঁ যে যিসকল সেইটো অঞ্চলৰ পৰা আহিব নোৱাৰে অসুবিধা হয় যাতায়াতৰ ব্যৱস্থা সুচল নহয় তাত গৈ ডাইৰেক্ট মোবাইল টীমে গৈ তাতে ইনজেকশ্যন দিয়া তাতে গাঁওবুঢ়াৰ ঘৰতে হওক বা বিভিন্ন কোনোবা জনপ্ৰতিনিধিৰ ঘৰতে হওক যদি তেনেকুৱা এটা আছে আমাৰ কাৰ্যসূচী হাতত এতিয়া এভেইলেবল হৈছে মই আজি DCৰ লগত পাতিম এইটো ইমিডিয়েট কাৰ্যকৰী কৰিবৰ কাৰণে মোবাইল যিখন ভান লাগিব ভাল আমি হায়াৰ কৰি হ'লেও ল'বলৈ কৈছোঁ লৈ যাতে ভেকচিনেশ্যনটো একদম কমপ্লিট কৰিবলৈ আমি 100% কমপ্লিট কৰাত আৰু বহুত ছেটিছফাই আমি এতিয়া কাৰ্বি আংলং ডিমা হাছাওতো বহুত আগবাঢ়ি আছে তেওঁলোকৰ আজি তাৰিখত 50% পপুলেশ্যন যিখিনি ইলিজেবল পাই হৈ গৈছে ইয়াতো তেনেধৰণে আজি 40-88 পাইছেগৈ পাৰ্চেণ্টেজ গতিকে খুব ভাল ধৰণে এতিয়া ভেকচিনেশ্যন চলি আছে গতিকে বাকী থকাসকলক সজাগতা কৰিব লাগিব ৰাইজেও দায়িত্ব ল'ব লাগিব যাতে বহুতে যাতে ভুৱা প্ৰচাৰ কৰি যে ভেকচিনেশ্যন হোৱাটো এতিয়া ৰাইজ সজাগ হ'ল কিন্তু আগতে প্ৰথমে বেজ দিবলৈ ভয় খাইছিল এতিয়া আগ্ৰহে আহিছে গতিকে এটা ভাল খবৰ গতিকে ৰাইজ যিহেতু সজাগ হৈছে আমি এই প্ৰগ্ৰেমত আমি খুব সোনকালে ঢুকাইছে আৰু ছেকেণ্ড ফেজ সকলো পাব জিলা উপায়ুক্তৰ হাতত যদি ক'ৰবাত থাকি গৈছে তালিকাখন দিলেই লগে লগে গভৰ্ণমেণ্টৰ ওচৰত যাব আৰু আমি লগে লগে ইতিমধ্যে কেইবাজনো পৰিয়াল এনেকুৱা বিধৱা আৰু তালিকা পাইছেগৈ গুৱাহাটী তেওঁলোকো আমি নেক্সট উইকতে তেওঁলোককো শিক্ষণ আমি দিব পাৰিম 1.5 লাখ টকীয়া আৰু জেনেৰেল স্কিমত যিসকল অন্যান্য ঢুকাইছে ঘৰখনৰ কোনোবা পৰিয়ালৰ ব্যক্তি সেইসকলৰ 1 লাখ পোৱাটো ইতিমধ্যে 25 তাৰিখে আৰম্ভ হ'ব তাৰপিছত আমি চিফ মিনিষ্টাৰ COVID-19 ভিডিঅ' স্কিমৰ বাহিৰে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM ৰিলিফ ফাণ্ডৰ জৰিয়তে আমিও একেলেন সাহায্য 1 লাখ টকা প্লাছ কৰিব বিচাৰিছোঁ গতিকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজৰ পুঁজিৰ পৰা CM ৰিলিফ ফাণ্ডৰ জৰিয়তে 1 লাখ টকা একেলেন সাহায্য দিম বুলি আমি সিদ্ধান্ত লৈছোঁ এইটো আমি লিষ্টবিলাক বেনিফিচিয়াৰীজ লিষ্টবিলাক যিবিলাক পাব এটা কিছুমানে বাদ পৰিছে বুলি কৈছে আমি একেলগে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং একেলগে আমি কাউন্সিল আমাৰ অডিটৰিয়াম হলতে আমি বিতৰণ কৰিম এইটো মাহত নহ'লে আগষ্ট 15 আগষ্ট আগে